राम पूर्णिमा कसाम জীবমাই চিৰণ জীৱমাই আহে দেৱী সত্যভামা তোহাৰী স্বামী শ্ৰীকৃষ্ণক কৰি বিহব চেষ্টা দেখলো হা মাও তুহু দুৰ্ভাগামী হামু আজুহে জানলো হে মাও তুহু পিধি কবঞ্চল হে মাও কি কহব এই হব কথা কহিতে দুখ লাগে হে মুনিৰাজা হামু জানো মুহি হব অভাগিনী আৰু কে শুনো হে তুহ পুনা থামে কি দেখলা কি শুনলা হামাৰ ৰহপত হে মুনিৰাজা স্বৰূপ বাদ কহ হে মাও কি কহব এই হব কথা কহিতে দুখ দেৱক দুৰ্লভ পাৰিজাত পুষ্প হা মাও পাৰিজাত স্বৰ্গ হন্তে আনি শ্ৰীকৃষ্ণৰ হাতে দেউলো উহি পাৰিজাত পুষ্প যে নাৰী পৰিধান কৰ পুষ্পক মহিমাই পৰম সৌভাগিনী হয় হা মাও পৰম সৌভাগিনী হয় ইহাচানি হামু ভুল ললো মুহি পাৰিজাতৰ যোগ্য হা মাও পাৰিজাতৰ যোগ্য দেৱী সত্যভামা Kita akhirnya kan